নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি একদম ধুনীয়া বতৰৰ সৈতে মই এতিয়া যাবলৈ ওলাইছোঁ কাৰণ এটা আছে। আমাৰ যে দ্বিতীমান ভাই তাৰ আজি বাৰ্থডে, চ' আমি এতিয়া অলপ ফুৰি আহোঁ। আজি মই বাহিৰতে চাৰিআলি ফালে অলপ মন্দিৰ যাম। আজি অলপ নতুন ৰূপত দেখা পাইছেনে মোক? আজিৰ পৰা বাৰু এনেকুৱা ৰূপতে দেখা পাব বাৰু। বাকী আমি অলপ ওলাই আহিলোঁ বঢ়িয়াকৈ ধুনীয়াকৈ। আমি যাম কেইটামান লগত একেলগে। বাকী এতিয়া দ্বিতীয়মানৰ ঘৰলৈ যাই আছোঁ। আজি ভ্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, দেখাম আৰু কি কৰোঁ আজিৰ দিনটোত। সেই গাইছ আহি পালোঁ ৰ'ব বাৰ্থডে বয়ৰ ঘৰ। ঐ কাকা কোতে? ঐ হাসি হেপী বাৰ্থডে ক'ত যায়? দেখ বোলো বাকী গাইছ কৈ নে এই সময়ৰ মূৰক লাগি যি ৰখি থাকে কি ক'ব মানে। আহিলোঁ আহি পেলাই আজিও সেই ৰক্ষা লগা আহিছোঁ। এই যাব লাগে হোৱাই বৰষুণ আহি আছে, বতৰ চতৰ চাওকচোন অৱস্থা। ৰাতি এটাকে বাৰ্থডে বয় আছে আৰু এটাকে মই পাৰ্থ কি বা কৰে আৰু ৰখনতে যায় আমাৰ লগৰকেইটা। টাইম টেবুল হেৰি নাই। আমি ফাইনেলি পাই গ'লোঁ মদন কামদেৱৰ গেট। এইফালে পুৰা একদম ধুনীয়া সেউজীয়া পৰিৱেশ, বতৰো খুবেই ঠাণ্ডা। এইফালে পাহাৰ সিফালে পাহাৰ, আমি তাৰে মাজৰে গৈ আছোঁ এতিয়া। ৰাস্তাটো কিন্তু ভাল লাগে ন? একদম মদন কামদেৱত আহিলোঁ আমি সেৱা কৰিবলৈ। বাকী আৰু হিৰকো আহিব নাই। এই গাড়ীখন থৈ এটা মানে এনেকুৱা এটা ইনচিডেণ্ট হ'ল, যিটো বস্তু আমি মন্দিৰত আছিলোঁ সেইটো বস্তু আমি দেখা নাপালে ভাল আছিল। বাকী যি নহওক অৱস্থাটো কিন্তু কেনেকৈ কওঁ, কি বুলি কওঁ কচোন তই কওঁ। মানে সেই আৰু ইয়াতো বহুত আহি থাকচোন আৰু ট্ৰেইনটোৰ লগত আহে হেৰিৰ লগত আহে, কিন্তু কিবা কিবি অলপ দেখা পালোঁ মানে মানুহখিনি ৰখি দিছিল। বাকীখিনি বুজি পাইছে মানুহজনে মানে আৰু কেছটো বুজি পাইছে নে আপোনালোকে? এই কেছটো সেনেকুৱাই আৰু মানে ইটো সিটোক লৈ আহিছে আনি পেলাই কিবা এই গাড়ী ভিতৰে দৰ্জা চৰ্জা খুলি মস্ত হাকাৰ। তাৰপৰা আমি যে অলপ কাজিয়াখন ৰখাই দিলোঁ, নহ'লে কাজিয়া কৰিলে ভাল নালাগে না। আৰু মন্দিৰত এইগিলা হিচাপত আহিব নালাগে। বাকী আৰু আমি এবাৰকে আহিলোঁ আৰু মোৰ কাকা বাৰ্থডে বুলি। এয়াও বা যাই বেছি গোপেশ্বৰ ইয়াক ৰখি থাকোঁতে সদায় আমাৰ লেট হয়। কি গাড়ী চাওকচোন, পূৰা সেউজীয়া পৰিৱেশ, একদম ধুনীয়া হৈ আছে পৰিৱেশটো। আৰু গৰমো দিছে আজি ৰ'দটো। প্ৰথমতেতো বৰষুণ দিছিলা, মই ভাবিছিলোঁ তোৰ বাৰ্থডে আজি বেয়াই হ'ব। ভাবছিলোঁ না চব মানুহ কোফাই নে আমি গোটেইকেইটা ভাবছিলোঁ আৰু ইহঁত ডিংগিতে বৈয়া যাব বুলি ভাবছিলোঁ, গোটেইকেইটা কোফাই নে। বাকী যি নহওক বতৰটো বঢ়িয়া কৰিছে। আমি অলপ এইফালে মন্দিৰৰ ফালে আহিছোঁ, এতিয়া ওপৰত যাওঁ সেৱা চেৱা কৰি আহোঁ। আমি একদম ধুনীয়া নাজাৰাৰ সৈতে ওপৰত গৈ আছোঁ সেৱা কৰিবলৈ। কি ভাল লাগছে ন পৰিৱেশটো? হয় এনেই দেহাটো আকৌ নহয় আছিল। এটা কথা কিন্তু মদন কামদেৱ ভাল লাগিলে আমাৰ পৰা 12 কিলোমিটাৰ 14 কিলোমিটাৰ কিন্তু আমাৰ বিপৰীত জেগা হয় না, একদম বিপৰীত জেগা। চাওকচোন এই কি ধুনীয়া পৰিৱেশ আৰু ধুনীয়া একদম চাফা। চাওক আপোনালোকে, মজা লাগিছে ঐ। আজি বহুত দিনৰ মূৰত চিৰিয়াখানা খোজ কাঢ়িলোঁ না। পাহাৰত উঠা নাই আৰু কিমান আছে বাপৰে। এই ইয়াতে আজি 2 বছৰ 3 বছৰ আগত মই ৰিলচ বনাই গৈছিলোঁ। এই চিৰিটো এতিয়াও মনত আছে। দেখ আমি ওপৰক লাগি যাই থাকোঁ। বাকী আমি মন্দিৰ আহি পালোঁ বঢ়িয়াকৈ। এবাৰ ভৰি হাত চাত ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া আমি বন্তি যোগাৰ সানি লৈ লওঁ, ক'ত কি দিওঁ। এইফালে চাকি বন্তি যোগাৰ হৈ আছে নেকি কাকা? বাকী এইফালে আমাৰ বন্তি যোগাৰ লোৱা হৈ গ'ল। এতিয়া আমি বন্তি দিওঁ। বাৰ্থদা কি চাই আছোঁ? সেই কি ক'বা আৰু পৰিৱেশটো ইমান মানে ধুনীয়া লাগছে। ঘৰৰ পৰা কেতিয়াবা ওলাই আহিব লাগে, মন্দিৰ চন্দিৰ আপোনালোকে দৰ্শন কৰক। কি ধুনীয়া এটা পৰিৱেশ আৰু মাইণ্ডটো মানে ইমান ধুনীয়া লাগছে, মানে একদম পূৰা ফুল ৰিলেক্স। জেগাটো কি ধুনীয়া দেখা নাই, ফুল সেউজীয়া পৰিৱেশ। এতিয়ালৈকে আপোনালোকে আহি পেলাই বহি থাকিব পাৰে আৰু। বাকী তোমাৰ কেনে লাগছে? বহুত ভাল লাগিছে। বাকী এইফালে আমাৰ হিৰক আছে, সেইফালে কাকা আছে, তিতিমান কাকা। এইবিলাকতো কাহিনী আছেই বহুত ন, আমিতো একোৱেই নাজানো ভাইখিনি। আমাৰ ওচৰৰে জেগা। তাতকৈ ডাঙৰ কথা আমি পঢ়িব পাওঁ ইতিহাসত এইবিলাক পাইছিলোঁ। আমি সমাজ বিজ্ঞান আছিলোঁ। আমি সমাজ বিজ্ঞানত মানে ক্লাছ 8, 9তে পাইছোঁ ন? পাইছোঁ মদন কামদেৱৰ কথা পাইছোঁ। এইবিলাক শিলত কিবা কিবি ভাল লাগে, কি ওচৰত থকা বুলি কয়। এইগিলা শিলৰ কাহিনী বহুত আছে ইয়াৰে। আমিতো বহুত ওচৰৰে, বহুত দূৰৰ পৰা মানুহ আহি থাকে। তাকেইতো তো আমাৰ নিজৰে জেগা, বহুত ভাল লাগে। পবিত্ৰ ঠাই, কিন্তু বহুত ধুনীয়া পবিত্ৰ ঠাই, বহুতখিনি ভাল লাগিছে। আৰু আমি আজি আহিছোঁ না, মাথাটো ইমান মানে ৰিলেক্স ফিল কৰিছে মোৰ। ঘৰত থাকিলে অন্য যিটো পৰিৱেশ হয় মানে তাতকৈ দুগুণ ফিল ইয়াতে সুখটো মই বেছি পাইছোঁ। সেনেকুৱা আৰু একদম শান্তি শৃংখলাবদ্ধ পৰিৱেশ, ধুনীয়া আৰু। বাকী গাইছ আমি ধুনীয়াকৈ সেৱা চেৱা কৰি আহিলোঁ। আৰু মন্দিৰত মানে ফটো তোলাটো সিমান এটা ভাল নহয় আৰু, নিষেধ কৰি থৈ দিছে। ফটো তুলিব নিদিয়ে আৰু ভালো নালাগে না মন্দিৰত ইমান ফটো তুলি থাকিবলৈ। আমি ধুনীয়াকৈ এতিয়া ওলাই আহিলোঁ আৰু নেক্সট চাগে আৰু এটা মন্দিৰত যাম, গোপেশ্বৰ মন্দিৰত।
এতিয়া আমি ওলাই দিওঁ তললৈকে যাওঁ তাৰপৰা গাড়ীত উঠি আৰু তালৈকে আমি গমন কৰোঁ বাকী ব্লগটো চাই থাকিব আপোনালোকে দেখ বাকী ভাল লগা আছে না গাইছ এনেও ইমান ঠগোৱা মানুহ নহয় বাৰু বাকী এতিয়া আমি যাই আছোঁ আৰু এই চাৰিআলি আমি বাইপাছ পালোঁ অলপ গৰম বহুত পানী চানী খাই ল'লোঁ আৰু গৰম গোটেই যাই আছোঁ আমি গোপেশ্বৰ মন্দিৰ তো তাতে যাই পেলাই বঢ়িয়াকৈ সেৱা লৈ ডাইৰেক্ট আমি ঘৰত যাম ৰাতিটো আৰু খানা পানা আছেই নে কি কাকা ব'লা খাবা কিমান খাবা তো বাকী আমি আহি পালোঁ গোপেশ্বৰ দেৱালয় বুলি কয় ন গোপেশ্বৰ দেৱালয় হাইৱে কাষত তো বাকী এতিয়া আমি যাওঁ আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোক ক'ৰবাত কেতিয়াবা স্কুটি লৈ গ'লি এই হেলমেট এনেকৈ থ'ব পাৰিব চিটটোত লক কৰি পেলাই তেতিয়া কোনো নিব নোৱাৰে আৰু কিয় হয় ধৰি দিছোঁ কি কৰি আছা তাতে এনেকৈ লক কৰি থ'ব পাৰিব বাকী এতিয়া আমি অলপ মন্দিৰৰ ভিতৰত যাওঁ কি চলি আছে চাই লওঁ সেৱা এটা কৰি আকৌ ঘৰত যাব লাগিব ৰাতি আকৌ খানাও আছে নে নেকি কাত তো আজি ফৰ্মেলি আছিলে কইনী চইনী চাব জানি ক'ৰবাত কচোন ছোৱালী লাগে ছোৱালী আপি পাগলা জীৱনটো বৰবাদ হ'ল অঁ বঢ়িয়াকৈ সেৱা চেৱা কৰি আহোঁ নেকি এই গণেশ মন্দিৰ নে জানতে কৰি যাবা অঁ ঠিক আছে দে সেৱাটো কৰি লওঁ আৰু নাজাৰাটো ধুনীয়া 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 হ'লে আমি গণপতি বাপ্পাক বঢ়িয়াকৈ সেৱা জনাই আহিলোঁ এতিয়া যাওঁ ভিতৰৰ মন্দিৰলৈকে নে কি ৰক আজি মনটো কেনেকুৱা লাগিছে কোৱাচোন কিমান ভাল লাগিছে ঘৰত থকাতকৈ খুব বেছি ক'ত কোৱাচোন ইয়াতে ভাল লাগে নে মন্দিৰতে কি ধুনীয়া শান্তিৰ জেগা বাহ বাহ এতিয়া আমি ধুনীয়াকৈ একদম সেৱা চেৱা কৰি ল'লোঁ ডাঙৰ মন্দিৰত তো আমি এতিয়া যাওঁ বঢ়িয়াকৈ আৰু নজৰতো চাওকচোন কি ধুনীয়া একদম পৰিৱেশ এইটো গোপেশ্বৰ দেৱালয় বাৰটা চাৰিআলি বাইপাছটো এৰি আহিলে আপোনালোকে নেশ্যনেল হাইৱে কাষত ওচৰতে পাই যাব মন্দিৰটো ইয়াতে আহিব একদম মানে ধুনীয়া শান্তি পৰিৱেশ একদম বহুত ভাল লাগিছে এই হাঁহকেইটা চাওকচোন পুখুৰীৰ পৰা উঠি আহি বঢ়িয়াকৈ আছে তো আমি এতিয়া ঘৰলৈ যাওঁ বাকী আৰু ঘৰত দেখাম আৰু আজিতো আৰু প্ৰগ্ৰেম আছে আৰু দিয়ক ঠিক আছে আমি মন্দিৰৰ পৰা আহিলোঁ ধুনীয়াকৈ এতিয়া বঢ়িয়াকৈ ফ্ৰেছ চেছ হৈ লওঁ আৰু বাকী মই এতিয়া অলপ কিবা কিবি খাই লওঁ তাৰপিছত বাবু আকৌ টিউশ্যনৰ পৰা আনিব যাব লাগিব বাকী তাৰপিছত আমি ৰাতি আৰুতো খানা হ'বই মাহঁতৰ ঘৰত তো খানা মানে বেলেগ একো নহয় সিহঁতৰ ঘৰত পূজা কৰিব চাগে নাৰায়ণ পূজা তো এনেকৈ পূজা হ'লেতো খানাটো নিৰামিষেই আৰু বাকী যি হয় দেখাই থাকিম ভিডিঅ'ত চাই থাকিব আপোনালোকে বাকী গাইছ পুঠি মাৰি পেলাই মই ভাইহঁতক লৈ আহিলোঁ এতিয়া ভাইহঁত পুৰা মানে কি গাড়ীত উৎপাত কৰি থাকে মানে কি কম মানে এফালে আমাৰ এইটো সদ্যকা বাকী আমাৰ বাবুৰ সদ্যকাৰ লগ এই ভাইক লৈ আহিলোঁ আৰু মানে কি উৎপত অৱস্থা নোহোৱা কৰি দিছে এতিয়া যাই আছোঁ ঘৰক লাগি আৰু বতৰটো খুবেই বঢ়িয়া দিয়ক বাবুহঁতক ঘৰত আনি থৈ দিলোঁ এতিয়া আৰু আন্ধাৰে হৈ গ'ল মানে মই এতিয়া পূৰা ফুল ৰেডি হ'লোঁ গা চা ধুই পূৰা ওলালোঁ এতিয়া মাহঁতৰ ঘৰলৈকে যাওঁ বাকী জন্মদিনে আৰু মানে নাৰায়ণ পূজা আছে সেইকাৰণে যাব লাগিব পূজা আছে যিহেতু যাবই লাগিব বাকী এইফালে কি হয় নাজানো আৰু ভিডিঅ'ত দেখাই থাকিম আৰু গিফ্টটো ল'ব আছে গিফ্টটো অলপ বেলেগ টাইপৰ গিফ্ট ল'ম আপোনালোকক দেখাম আপোনালোক চাব কেনেকুৱা লাগে গিফ্টটো দিয়ক এতিয়া মই যাওঁ তো গাইজ ফাইনেলি আহিলোঁ মোৰ লগৰ বন্ধুৰ দোকান এখনত মানে গিফ্টটো মই লিব লাগিব মানে এতিয়া বঢ়িয়াকৈ দোকান আহি গ'লোঁ বাকী আৰু ৰজা চাহেবৰ দৰে বহি আছে কেমেৰাত ফ্লেছ কৰে দেখাম আপোনালোকক লাহে এই মোক মানে গিফ্ট এটা লাগিছিলে গিফ্ট মানে মানৰ বাৰ্থডে নাই আজি গিফ্টটো কিনিম জানা নাই কিনিম মানুহ ভাবছিনে আপোনালোক মই গেলামাল দোকানত কি আহিছোঁ এটা কাৰণ আছে ভাবছোঁ মই কিনিব আহিছোঁ আলু পেজ নহয় মই এটা পনীৰৰ ডাব্বা এটা দিছোঁ পনীৰৰ ডাব্বা এটা দি এইফালে আমাৰ ফাৰুক কাকা আছে এইফালে দি দিছে লাষ্ট কৰে অলপ ইমান নালাগে সৰু চাই দিলোঁ আটা মানুহ পনীৰ এই সৰু চাইজটো আছে বাকী গাইজ কেনেকৈ দেখাইছে অঁ এই পনীৰৰ ডাব্বা এটা গিফ্ট দিম কিন্তু আপোনালোকে ভাবছেনে পনীৰটো সেইকাৰণে ভেজিটেৰিয়ান আছে ভেজিটেৰিয়ানৰ কাৰণে সেইকাৰণে পনীৰটো লৈছোঁ বেলেগ গিফ্ট দিব লগা বেলেগ একোৱেই নাই এইটো বঢ়িয়া ক'লোঁ অঁ মাছ মাংস নাখায় বোলে সেইকাৰণে চব বাদ দিছে ভেজিটেৰিয়ান নে সেইকাৰণে পনীৰটো লৈ লৈছোঁ বেলেগ আকৌ গিফ্ট নেদাওঁ ইমান ডাঙৰ হৈছে বুঢ়া হৈছে আৰু কি গিফ্ট দিব লাগে এইটো খাব আৰু বনাই ভাল নে কি কওঁ এইটো বঢ়িয়াকৈ পেকিং কৰি লওঁ আৰু বাকী আৰু ঘৰত যাই আছোঁ আৰু সি গাইজ গিফ্টটো পেকিং কৰা হৈ গ'ল ধুনীয়াকৈ পনীৰটো পেক কৰি ল'লোঁ বাকী সি আৰু গম পাই নাপায় চাগে এইটো গম নাপাব আৰু এইটো গম নাপায় নহয় হা ফাৰুক এইটো গমটো নাপায় বঢ়িয়াকৈ পেকিং চেকিং কৰা হৈ গ'ল আহি পালোঁ ৰ'ব ঘৰ গাড়ীত সোমাই কিবা কৰছি অ' ক'ত ঐ চব আছে আকা দমৰা এতিয়া এই সেই চাৰিআলি পৰা আহিছা তহঁতে চাওঁ কোন কোন আছা মানে তই আছে তই এবাৰ দে খাবা অ' কাকা ভালে আছে আৰু কোন আছে চা মুখখান ভালে আছে অঁ ভালে আছে ঐ চৈতু ভালে আছা আৰু কোন আছে তই এৰা নাই মানে হা দু তাৰমানে এৰা নাই যদি যাওঁ ততে আগে আহিব মোৰে হাত দেৰি হয় বাকী ভালে আছা কি ইনছা ন বাৰ্থডে গিফ্ট চাওঁ কি ইনছা ন ৰচোন চবচে কিন্তু মোৰতো ইণ্টাৰেষ্টিং হ'ব ফাৰুক মই অলপ বেলেগ সাংঘাতিক বস্তু কি আনিছোঁ কৈছোন তই নকা নকৰিলে কিন্তু চবৰে বেলেগ বেলেগ
ভালে কৈছে ঐ কেক লৈ আহিছি এই কেক অঁ এইটো নহয় আমাৰ সেই চাৰিআলিৰ বানানাটো আন পায় এই বুজিছে না চৰি চাৰিআলিত যে সেই হেৰিখন আছিল ষ্টাৰ বেকাৰ দিছিল নেকি তাতে অঁ হা বাকী আছা ভালে কেক কাটিম কেক থাকো বাকী এফালে চলি আছে ভিডিঅ' বাকী পুজো চলি আছে পুজোৰ মাজতো আমাৰ ভ্লগ হ'ব গম পাইছ নাই চব চলিব আকৌ নাপাই চাপাই নহয় চব চলিব যি নহওক না সেইটো কথা নহয় মানে মূৰ্তি নহয় কিবা থাকিলে বাদ দিয়া তই আনবি মই কি জানো এই মোৰ দৰে হিচাকে থাকিব নাথাৰ দৰে মইতো আকৌ আনিছোঁ জিৰো একফালৰ পৰাই আমাক লাগি চাহ নাস্তা আনিছি যিহেতু ল'ৰাৰ বাৰ্থডে খুৰী কি দিছি ইয়াতে নিমকি আৰু গোল্লা খুৰী লাজ লাগছি বাকী মই খাওয়াত আছোঁ আৰু তোৰ কি অৱস্থা চোন চব লাগছি ল'ম একদম ল'ম লাৰু আছে তাৰপিছত গোল্লা আছে আৰু লাল চাহ আছে কোনটো ল'ম লাল চাহ নে গাখীৰ দিয়া চাহ অঁ নাই গাখীৰ চাহ ঠিকে আছে পুৰা মিঠে আছে এফালে গোল্লাও আছে থৈ দিবা দিম তাক বহুত চলি আছে হ'ব বাকী লাৰু আৰু গোল্লা হেই খাওঁ ৰ মানে কি জানানে ঘৰত বনোৱা লাৰুটো সদায় নিজৰে বাহিৰে নহয় এক মিনিট ক'বাত ছিলা এটা কথা কচোন কালি চিটি মানুহ ব্লগত কোনোবা এটাই কিবা কোৱা যেন পাইছো হা ভাল লাগে বুলি এতিয়াতো মানুহটো ইমান উৎসুক হৈছিলে কালি ৰাতিতে বিচাৰি পালি নাই তো নাই মই সেইগিলাখান ইণ্টাৰেষ্ট নাই পালি না নাই মইতো কথা এটা কওঁ বহুত আছে এনেকুৱা কিন্তু মই যাক পাওঁ মই এটাই নহয় মইতো কৈ আছো কালি তোৰ মুখখনত দেখা পোৱা হৈ গৈছে গম পাইছা এই তেৰিকা থক গ্লো এটা দিছে মই বেলেগ একো নাই মেইনলি কথা এটা কওঁ মই তহঁতক এৰ ওপৰত কথা এটা শুন তই হাঁহিছে কথা নাই সেইটোত বাৰু মই শুন শুনি ল এই চাচা সেইটো লগত কথা নাই মই এটা মেইনলি কথা কওঁ কালি মোক কৈছি তোমাক বহুত বগা লগা হৈছে মই ফিল্টাৰ লগাইছোঁ ৰিং লাইট জ্বলি আছে বগা নালি কি হ'ব এনে কৰিলেও মানুহ বগা এনে হ'ব এনে নহয় সেইটো কথাত মোৰ অলপ ভাল লাগছে বগা বুলি কয় কিন্তু আজিকালি ইমান নিজে এটা ক'লেও মূল্য বগা বুলি ক'লে ইমান কেনে লাগিব কি পুজা খতম হ'ল নেকি কি হোৱা বা খাবাক লাগি ৰখিছিলোঁ বহুত টাইম লাগিল দেখোন 2 ঘণ্টামান ৰখিলোৱে মানে অলপ ভোক লাগি আছিল অলপ কিবা হয় কি হাঁহি আছা তই ভাল লাগছে নেকি অঁ হয় কোৱাচোন কোৱা সেইদিনে আমি ইনভেষ্ট কৰিলোঁ ঠাণ্ডা হয় পইচা ওলা 630 টকা খানাও নাপালোঁ লগত 1 টকাও নাপালোঁ কি হ'ল পইচা মোৰ তাত একদম পইচা নাই মই সুধিব লাগিব বেগ ইয়াতে লৈছিলে বদনাম নেবি দে ভাই বেগ ই লৈছিল কিন্তু মই নাই বেগটো ই লৈছিল তই আহিব লাগব কি লৈছে পাইজামা মানে কুৰ্তাটো নহয় তৰিকা মাত্ৰ বগা লাল তৰিকা শুনছো দে গুৰ মিঠে আনচলে কচোন তো আকৌ চাউল পইচা কি হ'ল নো ৰঙিত তোমাৰি নলবাৰী দেখৰ পইচা উঠি মোৰ তাত বাকি কি নিলে আজিকালি পইচা নাই কোনে মই নিয়া নাই ভাই সেইটো দায়িত্ব মোক দিয়া নাই মই দোকানৰ দায়িত্ব আছিল দোকানৰ মই 200 টকা টেকেলি পাওঁ নাই মোক কৈ কি লাভ আছে তোৰ তাৰ বস্তু জনাই আছে কি ক'ব কওঁ পইচা কৈ থৈ গৈছে যদি বিক্ৰী হয় তো পইচাটো পাবি বিক্ৰী তাক খেলি তোৰ সেই হ'ব দোকানৰো তলে যাব তোৰ এই ক'লো তো সেইগিলা বস্তু নকবি তই বুজি পাইছা আৰু তই যোনটো মানুহ গেছি সি তাৰমানে নহা কৰি দিব চব বস্তু বুজি পাইছা বহুত মানুহ আছে ভিতৰত হয় কাকা কি হ'ব বহুত দেৰি লাগছে বাকী মানে দিনত আছে আমাৰ ভালনে ভালে আছে কি হ'ব চেনেলটোৰ নাম জানা তহঁতে এইগিলা লাজ নেদবি এইটো পিংক পপকৰ্ণ বুলি আছে দেখা পাবি নিশ্চয় নতুন চেনেল চাৰ্চ কৰিলেও নাই মোৰ চেনেলটো গম পাই নে ইমান দুখৰ বিলে চাৰ্চ কৰিলেও নাপায় বুজি পাইছা ৰ'ব আমাৰ কাকা কি আনিছিলা তৰমুজ ঐ কি আনিছে ঐ হ্যাপি বার্থডে টু ইউ কি ঐ ৰ মোকে কাটি নে তোৰ বুজুক কাটবি বা মিনটো কল দিয়া অলপমান চাই দিবাচোন
এই মালটো কাটপে দেওঁ ভাই গৰম বহুত নে ঠাণ্ডা লাগিব লাগিব সেইখিনি কাটো মাতো তই কি কওঁ কওঁ কি কওঁ কিমান চুমো খাওঁ এই দে কাট দে কাকা এইটো তই কাটপে লাগে এতিয়া আমি চাম কি পাগলা হবার পাল্লাত পড়িল এই কুকুর বা কোনে মাথে হাল্লা আছে বহুত হাল্লা আছে বহুত হাল্লা আছে মারামারি হবে দে বাকি জন্মদিন আমার দমরাইতে এই কাট কাট বঢ়িয়া 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 কাট 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 আৰু কাট বঢ়িয়া আৰু জোৰত পাগলা আছি সব পাগলা আছি কি করবা নাই মাথাটো আছে ধই বঢ়িয়া 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 একদম বঢ়িয়া কি খাইছে তহঁতে জি হা অ কি খাইছে কি খাইছে তহঁতে অ কি কথা হৈছে অন্য কি খাইছিনো খেলে আনছিলো বানানা কেক ভাই আনছি অ তই কি দিবি দিছে কেকটো কাটান দে উৰুলি দে কেক কাটান দে অ ফলা ফলা কল কেক আনছিলো কল কেক পুৰুলি দিবে দিছে গাইছ কি কয় মানুহ বহুত আৰু ৰুমটো মানে অলপমান সৰু নে সেইকাৰণে আপোনালোকৰ বহুত মানে থকা আছে উপায় হাল্লা বহুত হৈ আছে কিন্তু ব্লগটো বনাই আছো চাই থাকিব আপোনালোকে তাৰে কাটে তাৰে কাট 1 2 3 পাগলা উৰুলি উৰুলি দিবে দিছি তো কেক কাটন উৰুলি দিয়ে গাইস কি কয় মাথা বয়ে যায় কো তোর কারণে এসেছি বহুত আছে লেখা দেরি আছে বহুত দেরি আছে হ্যাঁ বহুত দেরি আছে কত পয়সা তোর কিনে কিনে না আমার ঘুরে খাই কথা মিশি গিয়ে খাই কবার ছিল তোর মতো আপনি মানি এটা ব্লগার মাথা নষ্ট বাপরে ই কথা দানত তো এটা কেক এংকে নিছি মুখাম অলপ ডাঙৰ নেকি তাৰ মুখাম অলপ ডাঙৰ কিমেল ফাঁচি গাইছি চেন নাই ৰাখক চাচোন আৰু বহুত কিবা কিবি প্ৰগ্ৰেম আছে তাৰমানে দহে আছো আপোনালোকৰ গেলি ভাল গেলি অলপ নিশ্চয় নিশ্চয় কিমান আমি খাম আমি তিনিটা বঢ়িয়াকৈ খাম ইমান খাব পাৰে ভাত দি দিলে আমি এতিয়া খাওঁ বাকী এই খাইছিয়ে টোপলাটো নেট দিবি হোৱাই নাই খুলছে বাপৰে তই দে ঠিক আছে অঁ তাৰ বুজ বাকী এইফালে পূজাৰ ভোগ দি দিলে এতিয়া ভোগটো আমি গ্ৰহণ কৰোঁ নেকি কাকা তইতো আগে খা খাওঁ মই খাওঁ দেই এক চামুচ ধুনীয়া টেষ্টি একদম আমাৰ কাকা আহিব ইমান দেৰি যে মেডিকেল গৈছিলো গম পাইছো এতিয়া ভাল পাইছি নেকি অলপ দে ভাল হ'ব কথা নাই বাকী আছো দে আছে কিবা শুনিছো অলপ মনৰ মানে গম পাইছে গম পাই থাকিবি লাগে চব বস্তু ঠিক হ'ব আৰু লাহে কিন্তু মানে সময় লাগিব একো নাই হ'ব দে তো আপাটোক আমি পহিলা বনাই দিলোঁ একো নাই ইমান পহিলা এইটো আমাৰ ভাল আগতে থাকে আছে আমাৰ কচোন ছোৱালীটো নেকি নহয় এইটো নহয় এইবিলাক নহয় এইবিলাক নকবা খালি ছোৱালীৰ কথা কৈ দে খালি ছোৱালীৰ কথা আরে মন ছুয়ে দে এটো তোর এগলেস এটো তোর কথা না এগলেস কে আমো কি पैसा दिया हम खरीद के लेके आए কি দিন কাকা তুমি তো জেলে পকি নহয় বাকি নহয় মই আনছো দে আমি
এইটো ধিতিমান পখিলা অন্য বাকী ঠিকেই আছে পখিলা এয়া পখিলা আপোনালোকে চাব পাৰে বাকী আমি এতিয়া কেকটো কাটো ইয়াৰ লৈ পেলাই আৰু মই কিন্তু খাব ৰখি লাজ লাগিলে উপায় নাই আৰু যি নহওক কি ক তই আকৌ খাবাই ৰখি আছে বেলেগ একো নাই ধুনীয়া মাৰিলে নাই তোমাৰো মুখখন ফুলি আছে ইটো ৰখি আছে কিবা খাব পাৰিলি অলপমান হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ পখিলা হেপী বাৰ্থডে টু ইউ যিমান পখিলা দে ভিডিঅ' বুজি নক হৈ গৈছে এই দি এইকেইটা পহিলা খা কেক খা বছৰে বছৰে বাঢ়ি যা যা এই লৈ খাচোন খা খাই দি বেলেগ মই কথা এটা নকওঁ এনেকৈ বস্তুটো লৈ পেলাই যেতিয়া তই খাবি হা এনেকৈ অলপ চুই দিবি হা কি মজা লাগে হয় নহয় কচোন তই দাদা যিহেতু ডেকা পাৰ্টি সেইকাৰণে থিয় হৈ খাব দিছোঁ শ্বেয়াৰো নাই বাছাৰ ভাগ্যত বাকী এবাৰ আমাৰ সৰুৰ পৰা আমি আমাৰ নিৰামিষ খানা বঢ়িয়াকৈ যিহেতু পূজা আছিল আৰু আমি খানা খালোঁ এই গাইছ এতিয়া ধিতিমানৰ কাৰণে আমাৰ পাৰ্থ ভাই এটা গিফ্ট লৈছে দেখা গিফ্টটোত কি আছে ক'বনে এতিয়া নে মানে কি জানা সেইটো মানে মানুহৰ এটা বক্সিং মাল আছে কলাৰ লগে লগে মানে এনেকৈ নাকত কৰিব পৰা এই মজা নকওঁ ভিডিঅ'টো আহিছে চলি এই পুৰা চলি আছেতো বাৰ্থডে গিফ্ট পাৰি আছোঁ কোনে বদনাম কৰি দুনিয়াৰ খালা কৰা আকৌ কচোন কি হ'ব আন্দাজ এটা কৈছোঁ কি হ'ব পাৰে আৰে সৰু প্ৰপ'জে কৰে নেকি কপিৰাইট লাগিব ন বাবু চাচোন চাওঁ কিনছো ঠিক আছে নে ভিডিঅ'টো চাচোন চাওঁ ওচৰত নালাগে চাচোন চাওঁ আমি গোটাকেইটা মাছ মাংস কৰি ৰাখ কুত্তা টাইপ খাওঁ নে ভেজিটেৰিয়ান অলপ বেলেগ এইটো কাৰো আইডিয়া নাই কোনো আন্দা নলয় সেইকাৰণে মই লৈছোঁ আৰু যিহেতু পনীৰ ফেভৰেট মাল চাবি দিয়ে আৰে যি নহওক তোক দিলোঁ এইটো গিফ্ট যি নহওক ভাল পাইছে নে বেয়া পাইছে বেলেগ আকৌ দিবা নাই তই ডাঙৰ হৈছে তোক আৰু কি দিবা কি হৈছে আমাক গৰু বনালি সেইটোৱেইটো কথা আমাক কি কৈছে না এইটো খোলাৰ লগে চাজি মাৰি দে কি বেয়াল চাচোন কি বেয়াল গাইছে সেইকাৰণে পাৰ্থৰ আৰু এটা কাহিনী আছে সেইটো বস্তু কোনো নাজানে নে কি ক বাকী ভালে আছে না গিফ্টটো দেখতে বাকী আৰু আমাৰ আজি বাৰ্থডে চেলিব্ৰেশ্যনটো খতম হ'ল ইয়াতে আজি ব্লগ সমাপ্ত কৰিলোঁ বাকী যি নহওক গাইছ গোটেইকেইটাক বাই বাই দিলোঁ আৰু যাওঁ হা বাই 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 বাই